ক্লাস 5 লেসন 3 গণিতৰ কিতাপখনৰ কালি আৰু পৰিসীমা পঞ্চম শ্ৰেণীৰ পাৰ্ট 1 পেজ নং 31 পৰা 34 লৈ সহজ পদ্ধতিত শিক্ষণ। কুৱেশ্যন নম্বৰ 1 জিতনৰ দেউতাকে তেওঁৰ শুৱনি কোঠাটোৰ মজিয়াখনত টালি লগাবলৈ বিচাৰিলে। কোঠাটোৰ দিক 14 ফুট আৰু প্ৰস্থ 12 ফুট। যদি বজাৰৰ পৰা অনা টালিৰ দিক 2 ফুট আৰু প্ৰস্থ 2 ফুট হয় তেন্তে প্ৰতিখন টালিৰ কালি কিমান হ'ব? মজিয়াখনত কিমানখন টালিৰ প্ৰয়োজন হ'ব? উত্তৰ কোঠাটোৰ কালি সমান 14 ফুট পূৰণ 12 ফুট সমান 14 দি 12 পূৰণ কৰিলে 168 বৰ্গ ফুট হ'ব। আৰু টালিখনৰ কালি সমান 2 ফুট পূৰণ 2 ফুট সমান 2 দিয়ে 2ক পূৰণ কৰিলে 4 বৰ্গ ফুট হয়। এতেকে টালিৰ প্ৰয়োজন হ'ব সমান 168 বৰ্গ ফুট হৰণ 4 বৰ্গ ফুট। 168 4 দি ভাগ দিলে সমান 42খন হ'ব। 2 নং প্ৰশ্ন হ'ল এখিলা ডাঠ কাগজৰ দিক 12 সেন্টিমিটাৰ আৰু প্ৰস্থ 8 সেন্টিমিটাৰ। ডাঠ কাগজখনত 4 বৰ্গ সেন্টিমিটাৰ কালিৰ জোখৰ কিমানখন ডাক টিকট আটা লগাব পৰা যাব? এতেকে উত্তৰ যে ডাঠ কাগজখনৰ কালি 12 সেন্টিমিটাৰ পূৰণ 8 সেন্টিমিটাৰ সমান 12 দি 8ক পূৰণ কৰিলে 96 বৰ্গ সেন্টিমিটাৰ ওলায়। আৰু ডাক টিকট এটাৰ কালি সমান 4 বৰ্গ সেন্টিমিটাৰ। এতেকে ডাঠ কাগজখনত আটা লগাব পৰা ডাক টিকটৰ সংখ্যা সমান 96 বৰ্গ সেন্টিমিটাৰ ভাগ 4 বৰ্গ সেন্টিমিটাৰ। তেনেহ'লে 4 দি 96ক ভাগ দিলে 24খন ওলায়। এতেকে 24খনে হ'ব। নিশ্চয় আপোনালোকে এইখিনিলৈকে বুজি পাইছা। 7 নং প্ৰশ্ন আছিল সূত্ৰ ব্যৱহাৰ কৰি পৰিসীমা উলিওৱা। এতেকে সূত্ৰ ব্যৱহাৰ কৰি পৰিসীমা উলিয়াবলৈ কৈছে। এ নাম্বাৰ আছিল দিক সমান 8 সেন্টিমিটাৰ প্ৰস্থ সমান 6 সেন্টিমিটাৰ। পৰিসীমা সমান 2 পূৰণ যে ব্ৰেকেট 8 যোগ 6 ব্ৰেকেট সমান 28 সেন্টিমিটাৰ। 6 আৰু 8 প্লাছ 6 8 আৰু 6 প্লাছ কৰি 14ক 2 দি পূৰণ কৰিলে 28 সেন্টিমিটাৰ হয়। এইটো গ'ল। এতেকে হ'ল যে বি নাম্বাৰ যে দিক সমান 50 সেন্টিমিটাৰ আৰু প্ৰস্থ আছিল 42 সেন্টিমিটাৰ। তেকে সূত্ৰ মতে পৰিসীমা উলিয়াব লাগে। পৰিসীমা সমান 2 পূৰণ ব্ৰেকেট 50 যোগ 42 ব্ৰেকেট সমান 184 সেন্টিমিটাৰ। 50 আৰু 42 যোগ কৰি যিটো সংখ্যা ওলাইছে এই সংখ্যাটোক 2 দি পূৰণ কৰি 184 সেন্টিমিটাৰ ওলাইছে। তেকে চি নং প্ৰশ্নটো আছিল দিক আছিল সমান 90 সেন্টিমিটাৰ আৰু প্ৰস্থ সমান 40 সেন্টিমিটাৰ। এতেকে পৰিসীমা উলিয়াব লাগে। পৰিসীমা সমান 2 পূৰণ এতেকে 90 আৰু 40ক যোগ কৰি যিটো সংখ্যা ওলাইছে এইটো সেম 2 দি এইটো সংখ্যাক পূৰণ কৰি 260 সেন্টিমিটাৰ ওলাইছে। এতেকে আৰু পিছৰবিলাকে যিটো পৰিসীমা উলিয়াব লাগে সেম পদ্ধতি আপোনালোকে এইটো কৰিব পাৰিব আৰু মই এইকেইটা
এইকেইটা আপোনালোকে চেষ্টা কৰি কৰিব।